Hello everyone, namaskar, মই কাংকনা আৰু আজিৰ ভিডিঅ'টো হৈছে মৰ্নিং স্কিন কেয়াৰৰ ওপৰত আৰু আজি মোৰ অফিচ নাই মোৰ অফ তো সেইকাৰণে মই ভাবিলোঁ যে আজি মৰ্নিং স্কিন কেয়াৰৰ ওপৰত ভিডিঅ' বনাম তো সেইটো কাৰণে ওকে লেট গেট ষ্টাৰ্টেড তো প্ৰথমতে আহে টোনাৰ আৰু আমাৰ কাৰণে আহে এইটোৱে ডাবৰ গুলাবৰীৰ টোনাৰ সৰুৰ পৰা এইটোৱে ইউজ কৰি আহিছোঁ আৰু এতিয়া চাকৰি পোৱাৰ পিছতো মই চেঞ্জ কৰিব পৰা নাই বাজেট নিমিলে মোৰ তো টোনাৰৰ নামত মই ৰ'জ ৱাটাৰে ইউজ কৰোঁ আৰু এইটোৱে গুড ধুনীয়াকৈ ইউজ কৰি ল'ব যোনে যোনে পাৰে সেইবিলাকে এক্সপেঞ্চিভ ইউজ কৰি ল'ব মোৰ মানে গাল দুখনো এতিয়া ইউজটো হৈ গৈছে গৰিববালি প্ৰডাক্ট আৰু ছেকেণ্ডত আহে এটা চিৰাম ৰ'ব মই দামটো এইটো মায়ে কিনি দিছিল মোক ইমান দাম এইটো অলপ কমকৈ ইউজ কৰিব দাম বেছি আছে তাৰপিছত এইটো ইউজ কৰি ল'ব ভিটামিন চি আৰু এইটো খোৱাৰ পিছত মোৰ একো কামত দিয়া নাই ভিটামিন চি ঘূৰিব লাগে সেইকাৰণে ভিটামিন চি খাব নোৱাৰোঁ সেইটো কাৰণে মই ভিটামিন চি চিৰামে ইউজ কৰি আছোঁ আৰু 50 টকাৰ ওপৰৰ বস্তুবিলাক চব মায়ে কিনি দিয়া 10,000 টকাই পাওঁ মই তাৰে 3টা EMI মই কেনেকৈ কিনিম তো মোৰ নহয়গৈ কিনা ওচৰৰ ঘৰত মানুহে বহুত বকি আছে দেই সেইটো ঘূৰি উঠাৰ পিছত ঘূৰিম এটা ধুনীয়া অইল প্লামৰ আৰু এইটোৰ দাম 600 টকা তো এইটো 5 বছৰ চলাব লাগিব 6 বছৰ গ'লেও একো আপত্তি নাই তো এইটো মায়ে কিনি দিয়া নহয় আৰু মই ফ্ৰীতে পাইছোঁ কিবা বস্তু কিনোতে তো গুজাৰা চাল যাতা ফ্ৰীকে প্ৰডাক্টছ অলপমান মুখখন জিলিকাই ল'লোঁ তেল চেল ঘঁহি আৰু তাৰ পাছত এতিয়া আহে এটা মইশ্চাৰাইজাৰ সেইটো হৈছে পঞ্চৰ এগেইন 50-60 টকীয়া ক্ৰীম এইটো মোৰ বাজেটত আহি যায় তো মুখখন অলপ বেছি তেল হৈ গ'ল তো সেইটো কাৰণে বেলেগ এটা ক্ৰীম ঘঁহিম সেইটো হৈছে লেক্টোকেলামাইন এইটো হৈছে মাটি ক্ৰীম চৰি 1 বছৰৰ বস্তু মোৰ হাতত আহি গ'ল তো এইটো হৈছে অলপ অইলি স্কিনৰ কাৰণে যিহেতু এতিয়া মই তেল সানিলোঁ তো এইটো অইলি স্কিনৰ কাৰণে এতিয়া কাম দিব গুড বালা ক্ৰীম গলাটো ঘঁহি ল'ব কঞ্জুচি নকৰিব মোৰ নিচিনা নহ'লে অকল মুখখন বগা হৈ থাকিব এইটো ঘঁহি ধুনীয়া লাগে পূৰা একদম ডাঠ হৈ যাব স্কিনখন তেলবিলাক শুহি লৈ যাব আৰু একদম লাষ্টত আহে এটা ছানস্ক্ৰীম একুৱালজিকাৰ ইউজ কৰোঁ কাৰণ কিয় বেছি তেল মই ভাল নাপাওঁ মানুহে বেছি তেল দিলেও মই ভাল নাপাওঁ তো সেইটো কাৰণে এই 3টা ড্ৰপ এনেকৈ ল'ব মোৰ সেয়া নাই বহুত গুচি যাব প্ৰডাক্ট 5 দিনৰ প্ৰডাক্ট এদিনতে গুচাব নোৱাৰোঁ তো সেইটো কাৰণে এনেকৈ 3টা অকণি ড্ৰপ লৈ ল'ব এনেকৈ লৈ ল'ব তাৰপিছত মাষ্ট এতিয়া আপুনি য'ত যাব মন কৰে ৰ'দত যায় নহয় জাহান্নামত যায় যাব পাৰিব এতিয়া আৰু চব কৰি উঠাৰ পিছত লগাই ল'ব এটা ধুনীয়া চাই লিপ বাম আৰু যিটো লিপ বাম মই লগাওঁ সেইটো হৈছে জুডিঅ'ৰ বাবল গাম এইটোও মোৰ বাজেটত আহে মাত্ৰ 50 টকা বাকী এইটোও ঘূৰি ল'ব তো এইটোৱে আছিল আজিৰ ভিডিঅ' আৰু যদিহে মোৰ মৰ্নিং স্কিন কেয়াৰ ৰুটিনটো আপোনালোকে ভাল পালে তেনেহ'লে নিশ্চয় ফ'ল' কৰিব পাৰিব বহুত কম বাজেটতে হৈ যাব আৰু বাকী আজিলৈ আহিছোঁ বাই